जनाइनि मधुपुराव एमएलए भुवन पेगुनि बिथोनाव लानाय मोनसे बाखनायजाथाव हाबाफारि। जनाइनि मधुपुर ओनसोलनि सुबुंफोरनि हान्था मेलानि मोजाङै थांलाय फैलाय खालामनो हानायनि थाखाय आरो फरायसालिफोराव थांलाय फैलाय खालामनाय बायदिनि थाखाय सार्थ गैयाजासे औवानि दालां लुनानै होदों। एमएलए भुवन पेगुनि बिथोनाव लानाय बेबायदि गिदिर आगाना जायगानि सुबुंफोरनि गोसोखौ थारैनो जोबोर गोजोननाय मोनहोदों। रायजो नाङैनो बैसागुनि रंजानाय आरो लकसभा बिसायख'थिनि गुदुं बारनि गेजेराव जनाइनि मधुपुराव मोनसे सरासनस्रा नङै गिदिर आगान नुनो मोनदों। हादरनि उदांस्रिनि 75 बोसोर उनाव दा मधुपुर ओनसोलाव जौगानायनि दोहौआ फैगासिनो दं। जनाइ विधानसभा बियाबनि एमएलए भुवन पेगुनि बिथोनाव मिसिं अट'नमास काउन्सिलनि सोद्रोमा बबिकान्त पेगुनि दैदेननायाव जनाइ मधुपुर सौहैयो। बिथांमोननि दैदेनगिरिया आरो गोबां सुबुंफोरनि नुजाथिनायाव सार्थ गैयाजासे बाहागो लाना औवानि दालांखौ लुफुंना होयो। बेखौ गोसोआव लाखिनो गोनां दि मधुपुर ओनसोलनि मोनगुनि बांसिन गामिनि सुबुंफोरा हान्था मेला खालामनाय, फरायसालि थांनाय बायदिनि बेलायाव भुगिनांदोंमोन। बेनिखायनो जनाइनि एमएलए भुवन पेगुआ आसामनि गिबि मन्थ्रिजों सावरायनानै फोरमायो दि दैज्लां बोथोरनि उनाव पाक्का लामा बानायनाया लासैनो आवगायलांगोन होनना एमएसिनि सोद्रोमा बबिकान्त पेगुआ फोरमायो। नमस्कार, আজি আমি মিচিং অট'নমাস কাউন্সিল মই জিএম, মোৰ নাম ববিকান্ত পেগু। আমাৰ 114 নং বেলাবিনাৰা সমষ্টিৰ বিধায়ক মাননীয় ভুৱন পেগু ডাঙৰীয়া, তেখেতে আজি প্ৰায় 15-20 দিন আগত ইয়াত আহিছিলে। আহি তেখেতে চালে যে এখন গাঁও নাথাকে, যোগাযোগ একেবাৰে উচ্চনীয়। এই উচ্চনীয় তেখেতে পৰিদৰ্শন কালত তেখেতে চাই মেলি ক'লে যে এইখন গাঁও এনেকুৱা অৱস্থাত আছে, ৰাইজে মোক আবেদন কৰিছিলে, সেইকাৰণে আজি মই আহিছোঁ। তৎকালীনভাৱে তেখেতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰে আৰু তেখেতে লখিমপুৰত যেতিয়া আহিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে লগ কৰি এই অঞ্চলৰ কথা তেখেতে অৱগত কৰে। এইমতে দুদিনৰ ভিতৰত আকৌ ঘূৰি আহি মই জনালে যে মধুপুৰ গাঁৱত 5 মান দলঙৰ প্ৰয়োজন আৰু ইয়াৰ ৰাস্তা পৰিলে সঁচাকৈ বহুত শোচনীয়। তেখেতে মুখ্যমন্ত্ৰীক জনাই মেলি এই বাৰিষা কালৰ পিছতে এই ৰাস্তা আৰু দলং নিৰ্মাণৰ কাম কৰিব বুলি আমাক ৰাইজক অৱগত কৰে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিধায়ক ডাঙৰীয়াৰ পক্ষে আমি মধুপুৰ ৰাইজ আৰু আমাৰ এই অঞ্চলৰ যিমানখিনি বড়ো আৰু মিচিং বিশেষকৈ জনবসতি বেছি, আমি ধন্যবাদ জনাইছোঁ তেখেতক। আমাৰ ইয়াত প্ৰায় 9খন গাঁও আছে আৰু 1 নং, 2 নং, 3 নং, 4 নং মধুপুৰ, চাপৰি, চিয়াৰী, আমাৰ লংকা, এনেকৈ 9খন গাঁও আছে। বিগত সময়ত আমি দেখিবলৈ পোৱা গৈছে যে এইখন অঞ্চলৰ পৰা স্কুল কলেজত যোৱা ল'ৰা ছোৱালী বহুতখিনি বিপদসংকুল যাতায়াত কৰা হৈছিলে। এইবাৰ কিমানখিনি হেল্প হ'ব? নিশ্চয় এইবাৰ বহুত হেল্প হ'ব, কাৰণ এখন আছে আমাৰ গাঁওখন নতুনকৈ স্থাপন কৰা গাঁও, ইমান পুৰণাও নহয়। সেইকাৰণে যাতায়াতৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ যদিও আৰু প্ৰতি বছৰে আমাৰ ইয়াত ৰাস্তাটো একে জেগাত নাথাকে। ধিকাৰী নদীয়ে আমাক এই বছৰ যদি ইয়াত ৰাস্তাটো আহে, নেক্সট বাৰ আকৌ বেলেগ এটা ৰাস্তা পৰিৱৰ্তন কৰি দিয়ে, সেইকাৰণে আমি বনাব পৰা নাছিলোঁ। সেইকাৰণে এইবাৰ খুব সম্ভৱ আমাৰ ধিকাৰী নদী ইয়াৰ পৰা অলপ বেলেগলৈ ডাইভাৰ্ট হৈছে, সেইকাৰণে পাৰ্মানেণ্ট ৰাস্তা এইবাৰ হ'ব। সেইটো আমি সেইকাৰণে হ'ব আৰু দলং বনাব বুলি আমাক আশ্বাস দিছে আৰু বনাব, এইটো আমি বিশ্বাস কৰিছোঁ। সেইকাৰণে আমি একদম ধন্যবাদ আমাৰ বিধায়ক মহোদয় আৰু আপোনাৰ চেনেললৈ। আমাৰ মিছামৰা অঞ্চলৰ মধুপুৰ গাঁৱত আজি আমি আমাৰ বিধায়ক মহোদয় ভুৱন পেগু এমএলএ নিৰ্দেশ মৰ্মে মিচিং অট'নমাস কাউন্সিলৰ উদ্যোগত এই দলং 4খনমান আজি সম্পূৰ্ণভাৱে বাঁহেৰে বনোৱা হ'ল। তাকে আমি মধুপুৰ গাঁৱৰ যোগাযোগ যাতায়াতৰ মানে যাব পৰাকৈ আমি নিৰ্মাণ কৰা হৈছে মিচিং অট'নমাস কাউন্সিলৰ ববিকান্ত পেগুৰ নেতৃত্বত। কিমানখন গাঁও আছে এনে?
ইয়াত আমাৰ 4খন চুবুৰী আছে 1 নং মধুপুৰ 7খন হয় অইদতে এই দলঙৰ মাজত মানে মধুপুৰ গাঁৱৰ ভিতৰত পৰে চিয়াৰী গাঁও তাৰপিছত ইফালে অলমাৰি যাব পাৰেগৈ ইয়াৰ পৰাই দিচাঙলৈ যাব পাৰেগৈ তাকে আমি অহংজনে TMPকে MMকে নেতৃত্বত মিচিং অট'নমাছ কাউন্সিলৰ সহযোগত আমি দলংখন নিৰ্মাণ কৰা হ'ল এনে যাতে আজি আপোনালোকে কৈছিল যে ভুৱন পেগুৰ নেতৃত্ব বুলি কৈছে সেই সময়ত অসম চৰকাৰক কিবা জনাব নেকি ইতিমধ্যে আমাৰ অসম চৰকাৰে বিধায়ক মহোদয়ে বাহৰ প্ৰয়োজন হয় আমাৰ এই ৰাস্তাখন 5খন দলং চেঞ্চাছ হৈ গৈছে এইটো ইতিমধ্যে আমাৰ অহা বছৰৰ পৰা ৰাস্তা নিৰ্মাণ কৰা হ'ব পকী ৰাস্তা যিহেতু এই বাহৰ দলংটো বেছি সময় এইটো অন্ততঃ 6 মাহৰ কাৰণে ন্যূনতম অহা যোৱা কৰিবৰ কাৰণে বনোৱা হৈছে পকী দলঙৰ কাৰণে কিবা থাকিব নেকি এইটো থাকিব পকী দলঙো হ'ব আৰু ৰাস্তা বিশেষকৈ কি কয় এইটো পকা ৰাস্তা বনাব তাকে আমাৰ বিধায়ক মহোদয়ে ইয়াত ছাৰ্ভে কৰা হৈছে তাৰ যোগেদি অসম চৰকাৰৰ যোগেদি কিমানখন কি জনগোষ্ঠীৰ মানুহ আছে ইয়াত এনেকৈ 2টা জনগোষ্ঠীৰ মানুহ আছে বড়ো আৰু মিচিং ইয়াত মানে ৰাস্তাটো সম্পূৰ্ণভাৱে আমাৰ 10 কিলোমিটাৰ দূৰত্ব আছে তাক বঢ়াবৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে ছাৰ্ভে কৰিছে আমাৰ জনামতে আমাৰ বিধায়ক মহোদয়ে জনোৱা হৈছে অহা বছৰৰ পৰা এইটো কামটো নিৰ্মাণ কৰা হ'ব যিহেতু 2টা জনগোষ্ঠীৰ মানুহ আছে 2টা জনগোষ্ঠী আপোনালোকক সহায় কৰিছে ইতিমধ্যে আমাৰ ৰামচিয়াৰী গাঁৱৰ মানুহবিলাকে চিয়াৰী গাঁৱৰ মানুহবিলাকে ইয়াত দৌৰোৱাৰ কাৰণে ইহঁতক আমি নামাতিলোঁ আৰু আমাৰ চুবুৰীবিলাকে বনোৱা হৈছে TMPকে আৰু MMকে আৰু মধুপুৰ গাঁৱৰ সহযোগত আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে 1995 চনৰ পৰা বসবাস কৰি থকা আমাৰ মধুপুৰবাসী ৰাইজৰ সংযোগৰ যি ৰাস্তাটোৰ যাতায়াতৰ ব্যৱস্থা আছিলে ইয়াতে সংযোগ নথকাৰ কাৰণে আজি বহু বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত যাতায়াতৰ ব্যৱস্থা সুচল নহৈছিলে কিন্তু আজি সুপতি আমাৰ অসম চৰকাৰেও এই ব্যৱস্থাখিনি লোৱা নাছিলে কিন্তু ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ সন্মানীয় বিধায়ক জোনাইৰ আমাৰ সকলোৰে আদৰৰ সন্মানীয় বিধায়ক ভুৱন পেগু ছাৰে ইতিমধ্যে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা ইতিমধ্যে ছাৰ্ভে কৰা হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ তেখেতলৈ আমি মধুপুৰবাসী ৰাইজ আৰু টাকাম মিচিং পইন কেবাং অংজনীয়া আঞ্চলিক সমিতি তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অনাগত দিনত আহিবলগীয়া দিনবিলাকত এই ৰাস্তাটোৰ সুচল ব্যৱস্থা কৰি দিব আমি আশাবাদী আৰু আমি ধন্যবাদ জনাইছোঁ আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ আমাৰ সদস্য আমাৰ শ্ৰী ববিকান্ত পেগু ডাঙৰীয়া আজি নিজেই পৰিশ্ৰম কৰি আৰ্থিকভাৱে হ'লেও কৰ্মৰ দ্বাৰা তেখেতে আমি আমাৰ মধুপুৰবাসী ৰাইজৰ মাজত থাকি তেখেতে সহযোগ আগবঢ়াইছে সেইকাৰণে তেখেতলৈ আমি আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া যিহেতু অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টক বেছি ছাপোৰ্ট কৰিছে এই সময়ত এইবাৰ এইটো অঞ্চলৰ পৰা যোৱাবাৰ সময়ত বহুতখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টত যোৱা সময়ত মানে বহুত যাতায়াত কাৰণে বিপদ সংকট হৈছিল এইবাৰ কিন্তু কিমানখিনি যে আপোনালোকৰ পৰা এডুকেশ্যনত আগবাঢ়াব আপোনালোকে কিমান বিশ্বাস আমি বহুত 100% বিশ্বাসী যে আমাৰ জাতীয় সংগঠনৰ পৰা ওলাই যোৱা আমাৰ নেতা ডক্টৰ অনুজ পেগু ডাঙৰীয়া ইতিমধ্যেই আমাৰ কোৱালিটি এডুকেশ্যনৰ ওপৰত বিভিন্ন কাৰ্যসূচী আমি টাকাম মিচিং পইন কেবাঙে আমি কাৰ্যসূচী হাতত লৈছোঁ এনেধৰণে আমি ভিতৰৰ অঞ্চলবিলাকত গৈও কি ধৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ জগতখনত পোহৰাই তুলিব পাৰোঁ এই ক্ষেত্ৰত আমি গুৰুত্ব সহকাৰে আমি আঞ্চলিক সমিতি হিচাপে আমি কাৰ্যসূচী হাতত লৈছোঁ সেইমতে আমি ইতিমধ্যে বিভিন্ন খেলতে হওক আমাৰ বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলবিলাকতে হওক বা ৰাজ্যিক খেলবিলাকতে হওক আমাৰ মিচিং জনগোষ্ঠীয় ল'ৰাবিলাক ইতিমধ্যে আমাৰ অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াবলৈ সক্ষমো হৈছে আপোনালোকে নিশ্চয় জানে সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তেখেতে আমাক নিশ্চয় সহযোগ আগবঢ়াব আমাৰ পিছপৰা অঞ্চলবিলাকত যিবিলাক শিক্ষানুষ্ঠানবিলাক এতিয়াও জৰাজীৰ্ণ অৱস্থাত আছে কিছু ক্ষেত্ৰত সেই ক্ষেত্ৰত তেখেতলোক গুৰুত্ব দি আমাৰ পিছপৰা অঞ্চলবিলাকৰ ল'ৰা ছোৱালীসকলক শিক্ষিত কৰিব বুলি আমি আশাবাদী गोजोनथाव खौरां सेरफांगुरि बाजाज श'रुमा बाजाज बाइक सालायनानै मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां लानानै फैदों सेरफांगुरि बाजाज श'रुमा ईद एन्ड बिहु दामाका अफार होगासिनो दं क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दं
नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा एन्टारप्राइज बाजार श'रुमा लोगोसे मोजां अफारबो लानानै फैदों। बेफोरनो जाबाय हेलमेट फ्रि, 5 लिटार पेट्रल फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन। आरोबाव लोगोसे मोनसे गोजोनथाव खौरां, 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा मोनफा एसर गिफ्ट हरनाय जागोन। फुंखा एन्टारप्राइज बाजार श'रुमा 7999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों। आबुङै मिथिनो थाखाय 6003817191 7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन।